বাকী মাছখিনি বাচিম। বিলৰ মাছ হ'লেতো কথাই নাই, বিলৰ মাছ আৰু পুঠি মাছ লৈছিলোঁ 1 কেজি 200 টকা দি। তাৰ পৰা মই এই মাছকেইটা আজি বাছি ল'লোঁ, কাৰণ আমাৰ পানীৰ মানে গুচি গ'ল। পানী গুচি যোৱাৰ কাৰণে মানে আমি এতিয়া মই আৰু মাছখিনি বাচিব নোৱাৰিলোঁ। মাছখিনি মই এতিয়া ফ্ৰিজত ৰাখিছোঁ। তাৰপিছত পানী আহিলে হয়তো মই কাইলৈ ৰাতিপুৱাহে এইখিনি মাছ বাকী মাছখিনি বাচিম। মাছখিনি এতিয়া মই ফ্ৰাই কৰি আছোঁ। আজিকালি এনেধৰণৰ মাছ খুব কমেই পোৱা যায়। এয়া মই উল্টা কৰি দিলোঁ মাছখিনি, পুঠি মাছখিনি। এতিয়া মই ইয়াক মচমচীয়া কৰি মই ভাজি ল'ম। ইয়াকে কয় শলাত দিয়া মাছ। এতিয়া মোৰ মাছ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া এইখিনি মই নমাই ল'ম। খৰখৰীয়া হ'লেহে মই ভাল পাওঁ মাছ ফ্ৰাই, আৰু মই ইণ্ডাকশ্যনত ফ্ৰাই কৰিছিলোঁ। এতিয়া মই ইণ্ডাকশ্যনটো অফ কৰি দিলোঁ। তাৰপাছত মই মাছখিনি নমাই ল'ম। ইয়াকে কয় শলাত দিয়া পুঠি মাছ। তাৰপাছত আহিলে কলীয়া জৰা নে কলীয়া জৰা, এই মাছটো মই ফ্ৰাই কৰিলোঁ। এতিয়া মই এই মাছটো ফ্ৰাই কৰি মই টেঙা পাতৰ লগত আজি জোল বনাম। মাছকেইটা নমাই লৈ এতিয়া মই ইয়াতে পাঁচফোৰণ কেইটামান দি দিলোঁ। পাঁচফোৰণকেইটা ফ্ৰাই কৰি হোৱাৰ পিছত মই টেঙামৰা পাত কেইটামান কাটি ল'লোঁ আৰু ইয়াতে ঢালি দিলোঁ। ঢালি দি অলপ সময় এনেকৈ লৰাই এনেদৰে পাতকেইটা মই ভাজি আছোঁ। এতিয়া উতলা পানীত দিলেও হয়, মই এনেদৰে বনাওঁ। শাকখিনি অকণমান সিজাৰ পিছত মই অলপমান পানী ঢালি দিম। জোখমতে পানী ঢালি দিলোঁ। আন্দাজ অনুসৰি অকণমান ৰং গুড়া অকণমান মই ইয়াত দি দিলোঁ। জোখমতে অলপমান নিমখ দি দিলোঁ। তাৰপাছত এতিয়া মই অলপমান উতলিবলৈ দিম। উতলাৰ পিছত আৰু মাছখিনি ঢালি দিম মই। এতিয়া চাউল কি ধুনীয়া এটা ৰং হৈছে। অলপ উতলিবলৈ দিম। কেইটামান শুকান চাউল মই এই মিক্সিৰ জাৰটোতে, শুকান চাউল আৰু এয়া এমুঠিমান হ'ব আৰু শুকান চাউল মই মিক্সিত গুড়া কৰি ল'লোঁ। চাউল গুড়া দিলে ভাল হয়, আৰু আটাও দিব পাৰে ঠাণ্ডা পানীত গুলি। মই এতিয়া পানীখিনি ঠাণ্ডা হৈ থাকোঁতেই চাউল গুড়া অলপমান ইয়াতে ঢালি দিম। হৈ যাব। তেতিয়া তৰকাৰী পানীখন অলপ ভাল হয়, আৰু পানীকণ ডাঠ হয়। কৰ্ণফ্ল'ৰো দিব পাৰে। মই চাউল গুড়া দিলে ভাল পাওঁ, গতিকে মই চাউল গুড়া দিলোঁ। উতলা নাই, উতলিলেই মই মাছ দিম আৰু। এতিয়া তৰকাৰীখন উতলিবলৈ আৰম্ভ কৰিছে। ইয়াতে মই এতিয়া এই কলীয়া জৰা নে কলীয়া জৰা মই ভালকৈ নাজানো, এই মাছটো দি দিলোঁ। আমি মানুহ 3জন হয়। সিহঁতে বাচ্ছাইটো ফ্ৰাই মাছে ভাল পায়, তথাপি 3টা দি দিছোঁ। এতিয়া উতলিবলৈ দিম। মাছৰ সোৱাদটো তৰকাৰীৰ লগত মিলি গ'লে সোৱাদ হয়। বিলৰ মাছ হ'লেতো কথাই নাই। বিলৰ মাছ আৰু ভাগ্য লাগিব। এয়া আমাৰ দৈয়াং নদীৰ মাছ, নাগালেণ্ড। মোৰ টেঙাৰ জোলখন হৈ গৈছে। ইয়াক নমাই মই এতিয়া পৰিৱেশন কৰাম। এয়া মোৰ টেঙামৰা আৰু মাছৰ জোল ৰেডি।